भारत भूटान सीमायारि ओनसोलाव मानसि आरो मैदेरनि गेजेराव जानाय दाङाबाजिया गोदान बाथ्रा नङा। थांनाय गोलाव बोसोरनिफ्राय सम सम मानसि आरो मैदेरनि गेजेराव जाबोबाय थानाय जेंनाखौ सुस्रांनो थाखाय सोरखारनि हाग्रा बिफान आरो खायसे सोरखारि नङै फसंथानफोरा गोबां नाजाबोदों। नाथाय अब्लाबो मानसि आरो मैदेरनि गेजेराव जानाय बे दाङाबाजि जेंनाखौ फोजोबनो हायाखै। मख'नो गोनां बाथ्रा दि मानसि आरो मैदेरनि गेजेराव जानाय दाङाबाजियाव थांनाय समाव गोबां सुबुङा जिउ गोमानायजों लोगोसे गोबां सुबुंनि न' बांजों लोगोसे बारि बागान आबाद फोथार सिलिंखार जाबोदों। बेबादि समावनो तामुलपुर जिल्ला सिंनि भारत भूटान सीमायारि ओनसोलनि बगाजुलि, पाटकिजुलि, खैरानि, सेसापानी, सान्तिपुर, कारखेला, आंगारकाटा, हाकाटा, बालाबारि बायदि गामिफोराव आदार नागिरनानै ओंखारबोनाय हाग्रानि मैदेर फालोआ थांनाय दान मोनसेनिफ्राय उदखार खालामबोदों। जायनि जाउनाव ओनसोलनि सुबुङा सान हर मैदेर होनो थाखाय फटका गावनानै आरो अर सावनानै मैदेरखौ होखारनो नाजाबोबाय थानो गोनां जादों। बे बिथिङाव ओनसोलनि सुबुङा खौरां बिजोङाव ओरैबायदि फोरमायो। ইয়াতে প্ৰায় আমাৰ আজি 7 বছৰ 8 বছৰমান হ'ল। 2017 পৰা চাগে আমাৰ এইখিনিত হাতী আমাৰ যিটো ভাৰত ভূটান সীমান্তৰ আমাৰ বগাজুলিৰ পৰা প্ৰায় এই আমাৰ শান্তিপুৰ, কাৰখেলা, খৈৰানি, চেঁচাপানী আদি এইবিলাক গাঁৱত বহুতো হাতীয়ে উৎপাত কৰি থাকে। আৰু যেনেবা বহুতৰ ধান খেতি, তামোল বাগান এই বহুত খেতি বাতি মানে এনেকুৱা নষ্ট কৰি থাকে। তো আমি ভাবোঁ যে যদি চৰকাৰে এইটো অতি সোনকালে যদি কিবা এটা পদক্ষেপ লয় তেনেহ'লে বহুত ভাল হ'ব। আমাৰ ইফালে আজি গোটেই ৰাতিটো মানে হ'ব পৰা নাই, গোটেই ৰাতিটো মানে উজাগৰে আছিল হাতী। ইয়াতে আছে হাতী এতিয়াও বৰ্তমান প্ৰায় 70টামান হ'ব হাতী। এতিয়া আমাৰ এইটো হাতীটো 1 নং শান্তিপুৰতে আছে। তো আমি ভাবোঁ যে চৰকাৰে কিবা এটা পদক্ষেপ ল'ব লাগে। ল'লে যদি ক'ৰবাত নহয় ক'ৰবাত যদি হাতীটো খেদি পঠিয়াব পাৰে তেনেহ'লে আমাৰ এই জেগাটো মানে বহুত এটা শান্তি স্থাপনা হ'ল হয়। আগে পিছে মানুহ মাৰিছে নেকি? আগে পিছে মানুহ আমাৰ এইটো 1 নং শান্তিপুৰ আৰু আমাৰ 2 নং শান্তিপুৰ দুইটা জেগা মিলি ফালে আমাৰ 3জন মানুহ ইয়াতে মৰিছে, হাতীয়ে মাৰিছে। এজন 2021 চনত এজন অজয় দাস নামৰ মানুহ, তেখেতেও মৰিছে। এজন তিৰোতা আছিল 2 নং শান্তিপুৰত, তেওঁ মৰিছে। 2020 চনত এজন আমাৰ চেঁচাপানীৰ পৰা অহা এজন বড়ো ল'ৰা ইয়াতে কাম কৰিবলৈ আহিছিল, তেওঁ এজন মৰিছে ইয়াতে। তো আমাৰ এইখিনিত আমাৰ এই কেইবছৰত 3জন মানুহ আমাৰ এই শান্তিপুৰতে মৰিছে। দিনতো ইয়াতে থাকে নেকি? ইয়াতে দিনতে আজিতো ইয়াতে আছে, ইয়াতে থাকিব। আৰু এনেকুৱা বহুত আছে আমাৰ এইফালেও ক'ৰবাত থাকে। আমাৰ গাঁৱত এইখিনিত খেতি বাতি বহুত নষ্ট কৰে, ইয়াতে থাকে, আজিতো ইয়াতে থাকিব। আৰু কেতিয়া বজাৰ ঘটনা? আজি 4টামান বজাত আমাৰ এইটো খৈৰানি কাৰখেলাৰ পৰা আহে হাতী আহি ফালে আমাৰ এইটো শান্তিপুৰতে 1 নং শান্তিপুৰ, এইটো 1 নং শান্তিপুৰত সোমায় হাতী। তো এতিয়া হাতীটো আমাৰ এইখিনিতে শান্তিপুৰতে আছে। হাতী আজি গোটেই দিনটো ইয়াতে থাকিব, সন্ধিয়া আৰু ওলায়, ক'তবা কোনফালে ওলাব সেইটো গম নাপাওঁ, কিন্তু ওলাব। আৰু ধৰকচোন এইটো হাতী আমাৰ এনেকুৱা প্ৰায়ে আহি পেলাই আমাৰ এইটো 1 নং শান্তিপুৰ হওক, 2 নং শান্তিপুৰ হওক, খৈৰানি, কাৰখেলা এইখিনি জেগাত আমাৰ বহুতো মানে খেতি বাতি নষ্ট কৰে। তামোল বাগান ভাঙি আছে, এতিয়া ধাননি ছিজন, ধান খেতবিলাক নষ্ট কৰি আছে। তো এনেকুৱা নষ্ট মানে প্ৰায় কৰি আছে, আজি প্ৰায় 7-8 বছৰ হৈ গ'ল। আৰু ক্ষয় ক্ষতি কিবা হৈছিল নেকি? হয়, ক্ষয় ক্ষতি বহুত হৈছে। আমাৰ খৈৰানি কাৰখেলাৰ পৰা আহোঁতে আমাৰ বহুতবিলাক ধান খেতি নষ্ট কৰিছে। এনেকুৱা 40-50 বিঘা, কাৰোবাৰ 10 বিঘা, কাৰোবাৰ 5 বিঘা, এনেকুৱাকৈ বহুত ধান খেতি নষ্ট কৰিছে। আমাৰ 1 নং শান্তিপুৰত আহি ফালে বহুতৰ তামোল গছ ভাঙিছে, 200-300 তামোল গছটো ভাঙিছে। কাৰোবাৰ 10টা, কাৰোবাৰ 20টা, কাৰোবাৰ 50টা, কাৰোবাৰ 100টা, এনেকুৱাকৈ বহুতো ক্ষতিসাধন কৰি আছে। তো আমি ভাবোঁ যে এইটো ফৰেষ্টাৰে হওক বা চৰকাৰে হওক কিবা এটা পদক্ষেপ ল'ব লাগে। আৰু এই আজি যি হাতী আহিল, মানে ফৰেষ্টৰ মানুহ ডিউটি কৰিব আহিছিল নেকি, বা ডিউটিৰ ক্ষেত্ৰত কি ক'ব আপুনি? নাই, ডিউটিটো মাজে মাজে আহে, কেতিয়াবা নাহাটো নহয়, আহে। কিন্তু আজি আমাৰ এই 1 নং শান্তিপুৰত ফৰেষ্টাৰ অহাটো আমি দেখা নাই। বাকী খৈৰানি কাৰখেলা ফেলে বোলে আছিল, ফৰেষ্টাৰ আছিল, গোটেই ৰাতিটো বোলে আছিল ফৰেষ্টাৰ। এতিয়া পুৱা ভাগত মানে আৰু আমাৰ ইফালে নজৰ দিব লাগে। ফৰেষ্টাৰ অলপ আমাৰ এইটো শান্তিপুৰ এৰিয়াটোত অলপ আহিব লাগে, অলপ চোৱা চিতা কৰিব লাগে। আৰু আমাৰ যিটো ৰেঞ্জাৰৰ যিটো আমাৰ ষ্টাফ যিবিলাক আছে, সেইবিলাক মানুহে অলপ গুৰুত্ব ইমান নেদেয়। যদি সিহঁতে অলপ গুৰুত্ব দিয়ে তেনেহ'লে বাকী যিবিলাক কাম কৰাৰ কৰ্মকৰ্তা আছে সিহঁতে অলপ চাগে অলপ ডিউটিটো বেছি ভালকৈ দিব।